নমস্কাৰ, মই অংকিতা শৰ্মা। আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আচলতে মই আপোনালোকৰ আগত দুটামান কথা শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। মানুহে নিজৰ দৈনন্দিন জীৱনত কেতিয়াবা সৰু সৰু কিছুমান কথাৰ পৰাই বহুতখিনি শিক্ষা লাভ কৰে আৰু কিছুমান মানুহৰ কৰ্মস্পৃহায়ো মানুহক বহুতো অনুপ্ৰেৰণা যোগাব পাৰে। তেনেধৰণৰ অনুপ্ৰেৰণা যোগোৱা তিনিগৰাকী মহিলা লগ পালোঁ, যাৰ কৰ্মই এখন ঘৰ চলাই আছে। আপোনালোকৰ লগতো তেওঁলোকক মই চিনাকি কৰি দিব বিচাৰিছোঁ। হয়তো আপোনালোকৰো তেওঁলোকৰ লগত কথা পাতি ভাল লাগিব। এয়া মায়া শৰ্মা, ঘৰ বিশ্বনাথ জিলাৰ গহপুৰ ঘাঁহি গাঁৱত। এওঁ কলাৰ স্নাতক। সৰুৰে পৰা স্বাৱলম্বী হোৱাৰ হেঁপাহ তেওঁৰ মনত আছিল আৰু সেয়েহে পিছত ঘৰৰ পৰাই কাপোৰৰ এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু এতিয়া তেওঁ স্বাৱলম্বী। আহক তেওঁৰ মুখেৰে শুনো। নমস্কাৰ, মই মায়া শৰ্মা, ঘৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ঘাঁহি গাঁৱত। মই এগৰাকী কলা স্নাতক অবিবাহিতা মহিলা। কোনো ধৰণৰ নিযুক্তি পাবলৈ সক্ষম নহৈ আজি প্ৰায় 20 বছৰৰ আগতেই মই ঘৰতে এটি সৰু কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ আৰু 20 বছৰ ধৰি মই এই কাপোৰৰ ব্যৱসায় চলাই থাকিবলৈ সক্ষম হৈছোঁ। লগতে নিজেও স্বাৱলম্বী হৈ চলিব পাৰিছোঁ। মোৰ প্ৰয়োজনীয় সকলো অভাৱ মই নিজেই পূৰ কৰোঁ। লগতে মোৰ ওচৰৰ মহিলাসকলো মোৰ এই ব্যৱসায়ৰ দ্বাৰা উপকৃত হৈছে, কাৰণ তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয় চাদৰ, মেখেলা, পেটিকোট, ব্লাউজ, নাইটি, বিচনা চাদৰ, গাৰুৱাৰ আদি সকলো প্ৰয়োজন মতে মোৰ পৰা যিকোনো সময়তেই ক্ৰয় কৰিব পাৰে আৰু তেওঁলোকৰ উৎসাহতেই আজি মই এই ব্যৱসায় চলাই থাকিবলৈ সক্ষম হৈছোঁ আৰু মই আশা কৰোঁ যাতে আগলৈও মই এনেদৰে এই ব্যৱসায় চলাই মই নিজেই স্বাৱলম্বী হৈ থাকিবলৈ সক্ষম হ'ম। এয়া লখিমপুৰ বগীনদীৰ সন্ধ্যাৰাণী চুতীয়া। দুটি সন্তানৰ মাতৃ শ্ৰীমতী চুতীয়াই আজিৰ পৰা কেইবাবছৰৰ আগতে অকস্মাতে নিজৰ স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছিল। এটি চিলাই মেচিনকে সাৰথি হিচাপে লৈ তেওঁ কেনেদৰে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছিল, তেওঁৰ মুখেৰে শুনক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সন্ধ্যাৰাণী চুতীয়া। মোৰ ঘৰ বগীনদী বচাছোঁ। মই ইয়াতে জীয়ৰীয়াই বোৱাৰী। মই এয়া কাপোৰ কানি চিলাওঁ। দুটা ল'ৰা মই এই দুটা ল'ৰা পঢ়াবলৈ শুনাবলৈ এইটোৱে বিজনেছ কৰিলোঁ। গতিকেলৈ এইবোৰ কাপোৰ কানি ঘৰতে লকডাউনত চিলাই মেলি ব্যস্ত। মেখেলা চিলাওঁ, এইবোৰ চিটযোৰা চিলাওঁ, দেখিছে আপোনালোকে। আৰু এইবোৰ থুপি লগাই দিওঁ। থুপি লগাই মেলিও মই এই 2-1 পইচা ইনকম কৰোঁ। লগতে এইবোৰ ব্লাউজো চিলাওঁ। এইবোৰ চিটযোৰাৰ প্ৰতি ব্লাউজ যোনে যি ষ্টাইলত দিব পাৰে তেনেকৈও চিলাওঁ। চিলাই মেলি মই এই ল'ৰা দুটা পঢ়া শুনাত ব্যস্ত আৰু লকডাউনতে ঘৰতে সোমাই যথেষ্ট মই আৰোগ্য হৈছোঁ। গতিকেলৈ মোৰ কাম কোনোদিনেই পৰি থকা নাই। দিনৰ টকা দিনেই মই হাজিৰা কৰিবতে হ'লেও টকাটো উলিয়াই ঘৰ সুকলমে মই চলাই নিবলৈ চেষ্টা চলাইছোঁ। গতিকেলৈ এই মেচিনটোৱে ভৰসা কৰি পেলাই মই গোটেই জীৱনটো কটাম বুলি ভাবিছোঁ। লগতে মোৰ মানুহজনো মই আজি প্ৰায় 9-10 বছৰ হ'ল তেনেদৰে মই কাম কৰিয়ে ঘৰখনত সুকলমে চলাই নিবলৈ চেষ্টা কৰিছোঁ। এয়া গহপুৰ ঘাঁহি গাঁৱৰ বন্তি দাস। আহক এইবাৰ তেওঁৰ লগত চিনাকি হওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বন্তি দাস, মোৰ ঘৰ ঘাঁহি গাঁও। মই এই ঘৰত থাকি কাপোৰ কানি চিলাওঁ, দহি পাতো, এয়া তাৰপিছত চাদৰ মেখেলা চিলাওঁ, এইবোৰ মানুহৰ অৰ্ডাৰ লওঁ, শাৰী ফলচ চিলাওঁ। তেনেকৈ মই এটা ইনকামৰ কাৰণে এই তিনিগৰাকী মহিলাক আপোনালোকৰ লগত চিনাকি কৰাই দিলোঁ। আশা কৰিছোঁ হয়তো আপোনালোকৰো ভাল লাগিলে লগ পাই।
আপোনালোক সকলো কুশলে থাকক সেয়া আশা কৰিলোঁ। নমস্কাৰ।